নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক যান বাহনৰ কথা যিটো 16 নম্বৰ পাঠ সেইটো তোমালোকৰ কুৱেশ্যন এনচাৰবিলাক মই দেখুৱাই দিম। এতিয়া চোৱা, কুৱেশ্যন এনচাৰখিনি আছে ইয়াত। 1 নম্বৰ কুৱেশ্যন আছে, দেখা পাইছা, যাতায়াত বুলিলে কি বুজা? সাধাৰণতে আমি নিকেতনলৈ খোজকাঢ়ি বা চাইকেল লৈ বা আমি মটৰ গাড়ীত বাইকত আহোঁ, গতিকে এনেধৰণৰ যিবিলাক উঠি যাওঁ সেইবিলাককে আমি কি বুলি কওঁ? যান বাহন বুলিহে কওঁ। এতিয়া আমি যিটো যোগাযোগ ব্যৱস্থাটো ৰাখিছোঁ, এই যাতায়াত অহা যোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোকে যাতায়াত বুলি কোৱা হয়। ঠিক আছে। এতিয়া চোৱা 2 নম্বৰ যিটো প্ৰশ্ন আছে, মেৰু অঞ্চলত কেনেদৰে যাতায়াত ব্যৱস্থা চলে? এতিয়া চোৱা, মেৰু অঞ্চলত ৰাজপথ বাট পথ নাথাকা বাবে মেৰু অঞ্চলত মানুহে কি কৰে? কাঠৰে প্লেচ সাজি লয়। তোমালোকে ছবি এখন মই দেখুৱাই দিছোঁ, দেখা পাইছা। তাত তোমালোকৰ এজন বা দুজন মানুহে উঠিব পাৰে আৰু সেয়া তোমাৰ হৰিণা নাইবা কুকুৰে 4-5টাকৈ ৰছীৰে বান্ধি পেলাই টানিবলৈ লগাই দিয়ে। গতিকে তেনেধৰণে যাতায়াত ব্যৱস্থা চলে। তাৰপিছত আছে 3 নম্বৰ, যান বাহন চলাচল কৰা 3 ধৰণৰ পথ কি কি? এটা আছে পানীত চলা, আৰু এটা হৈছে ৰাস্তাত চলা, আৰু এটা হৈছে ওপৰত চলা, মানে স্থলপথ, জলপথ আৰু বায়ু পথ। গতিকে তোমালোকে দেখা পাইছা 3 ধৰণৰ হৈছে। এতিয়া ৰাস্তাই চলা হৈছে বাইক, গাড়ী লিখিব পাৰা। তাৰপিছত আছে তোমাৰ উদাহৰণ যিহেতু লিখিব কৈছে। তাৰপিছত পানীত চলা যেনেকৈ নাও, আৰু বায়ুমণ্ডলত চলা হৈছে উৰাজাহাজ, বায়ুমণ্ডলত চলা। ঠিক আছে। এতিয়া চোৱা 4 নম্বৰ যিটো আছে, উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিল? উৰাজাহাজ তোমাৰ আৱিষ্কাৰ কৰিছিল উইলবাৰ ৰাইট আৰু অৰভিল ৰাইট নামৰ 2জন ককাইক ভায়েকে উৰাজাহাজ সাজি আকাশত উৰাইছিল। ঠিক আছে। এতিয়া খালী ঠাই পূৰ কৰা। ইয়াত দেখা পাইছা ক নম্বৰত ডেছ আছে, বস্তু এটা সহজে বাগৰি যায়। কি বস্তু? ঘূৰণীয়া বস্তু এটা সহজে বাগৰি যায়। খ নম্বৰত আছে, মেৰু অঞ্চলত মানুহে এতিয়াও কাঠৰ স্লেজ, মই লিখি দেখুৱাই দিছোঁ, চোৱা, স্লেজ সাজি লয়। তাৰপিছত ৰেলগাড়ীবোৰ কিছুমান কিহেৰে চলে? ৰেলগাড়ীবোৰ কিছুমান বিদ্যুৎ চালিত আৰু কিছুমান ডিজেল বা কয়লাৰ সহায়ত চলে। ঠিক আছে। গতিকে আজিলৈ ইমানেই আছিলে, আৰু নেক্সট মই পাঠলৈ তোমালোকক লৈ যাম। গতিকে ধন্যবাদ।